এই ধুনীয়া ছোৱালীকেইজনী আমাৰ ফালে এবাৰ চোৱা অকণমান বহো লাজ কৰিছে হ'বলা আৰে কি কোৱা বন্ধু মাৰি দিলে বে ছোৱালী বুলি বাছি গলি ভাই আৰু ই হ'ব নেকি মানুহে দেখিলে কি ক'ব বাৰু কি বুলি ক'ব সিহঁতে আমাক জোকাইছিল মই পিটিলো বছ ঘৰত গম পালে ওলাবলৈ নিদিব একো নহয় যাওঁ ৰচোন ইহঁতকেইটাক মই পাব লাগিছিল বখলিয়াই পেলালোহেঁতেন এই আহিব মন আছিল দেচোন ইহঁতকেইটা চেহেৰাটো অলপ নিমিলিল সেইকাৰণে নাহিলোঁ 100 মাৰিলে কিজানিবা মৰিয়ে থাকে বাঁহ এডাল আৰু লোহাৰ এডালৰ মাজত পাৰ্থক্য থাকে দিয়াচোন বাঁহ এডাল কোমল হ'লেও টান দিয়াচোন তোমাকতো মই কৈয়ে থাকোঁ পতাই লোৱা এটা বুলি হ'ব দে আজিৰ পৰা মই তোৰ গাৰ্লফ্ৰেণ্ড হে কিন্তু গাত হাত নিদিবি হাত ভাঙি টুকুৰা কৰি দিম হ'ব দে মোৰো গাৰ্লফ্ৰেণ্ড নাই তই হ'লে ভালেই হ'ব ব'ল আৰোহী ৰাজৰ প্ৰেমৰ আৰম্ভণি এনেদৰেই হৈছিল আৰোহী চিধা ছোৱালী যি কয় খোল্লাম খোল্লা কয় সেইদৰে ৰাজু একেই কিন্তু সি তাইলৈ অলপ ভয় কৰে Hira, Mousumi. হেল্ল' তোমাক দেখিলে বিয়া পাতো লাগে মন তোমাৰ হ'বলগীয়া জানক হ'বলগীয়া জানৰ নাম ক'ব নাপায় নহয় মই আজি কৈছোঁ মোৰ নাম নেকি বেলেগৰ লগত নাই মাৰো বুলি নাই পতা নাই বাবা তোৰ ভৱিষ্যতটো মই বৰ এটা ভাল দেখা নাই মই এইবোৰ বাদ দে নেকি কি দেখিছ বিগ বিগ পত্নী বেলেলা মাৰ কোমত ডুম দিয়া সামিয়া পৰি আছে আইছে মজা হ'ব মজা দিছে দোকান হয় যদি ওরে বল আমাৰ মহাৰাজা দিবই কয় ৰাতি এপলৈকে মোবাইল টিপিবি তাৰপৰা ৰাতিপুৱা 10টা বজালৈকে শুবি কাইলৈ পৰহিলৈ পৰীক্ষা আহি আছে এতিয়া মোবাইলটো টিপি ভিতৰত সোমাই উঠছোন খাওঁতে বজাৰকেইটা কৰি আনগে ঘৰত আলু পিঁয়াজ দালি একো নাই উঠিয়া বজাৰ সময়কেইটা কৰি আনগে পটককৈ ৰাতিপুৱা এইবাৰ কি হ'ল চিঞৰি দাদা উঠিলি বজাৰকেইটা কৰি আনগেচোন মোৰ মোনাটো আনি দিওঁ যোৱা মোনাটো আনাগে যোৱা দালি চালি একো নাই চুলিত পাতিবলৈ মই মোনাটো আনোগৈ ৰখ শুবলৈ শান্তি নিদিয়ে পাৰিলে ডিম কেইটামানো লৈ আহিবি ঘৰত চাহপাতো নাই আলু গুটি কেইটামানো আনিবি যা পটকৈ আহিবি বাটত আকৌ ক'ৰবাত সোমাই দেৰি নকৰিবি হ'ব
বস্তু কেইটামান দিয়কচোন বিকি দিম এই আলু গুটি এনেকৈ বিস্কুট এপেটি চাহপাত হ'ব নালাগে দিয়ক এইটো লিখি থৈ দিব দেই কচোন হেম্বে কি হ'ল হেম্বে কলি যে হে এপুনি হ'ল কচোন আহিলোঁ এইকেইটা ল কি কি আনিম এয়া যি যি আনিব কৈছিলি আহিলে না চাই লওঁ চাহ অকণ বনাওঁ মই তই ভৰি হাতকেইটা ধুই ল অঁ ঠিক আছে কি কৰিছা বাৰু তাতে বৰ ধুনীয়া ঘাঁহনি এটা দেখি এইখিনি খাই বৈ জাষ্ট ভাল এতিয়া পাঘলীয়া নহয় হেই বাটে কোন না কবিতা জানো মোকতো সৰুতে কবিতা কবি বুলিয়ে কৈছিলে ন তেনেহ'লে কাইলৈ লিখি আনিম আবেলি নদীৰ পৰা শুনাবি লিখিব নাজানো এতিয়া কবিতা লিখা বান্ধা এটা কৰি দিওঁ গৈ আছো ৰ ভাত নাখাওঁ আহিলে তই কামে ক'ব লাগিব ইয়াৰ মালিকটোক লগ পোৱা আমি একেচাতে কথাটো পাতি যাব পাৰিলে হয় আকৌ দেই ভালে কথা মালিক মই কি দোকান কৰিবা কি দোকান কৰিবা এনেই মোবাইলৰ দোকান এখন দিম বুলি ভাবিছোঁ ৰুমটো বোলে ডাঙৰ গতিকে আচলতে দোকানটো চহৰটো কৰিব পাৰিব লাগিব অলপ অলপ বেছি হ'ব লাগিব চাগে এনেই পাম আৰু মানে কেতিয়াবা কৰিবা এনেই সোনকালে আৰম্ভ কৰিম বুলি ভাবিছোঁ দোকানটো হ'লেই কাইলৈ পৰহিলে কৰিবলৈ কৰিম বুলি ভাবিও কৰিছোঁ পাছৰে আৰু দোকান বহি যাবনে দোকান গাড়ী লাষ্টলৈকে যাব তেনেকুৱা ভাগে কৰোঁ এই আগফালে যাব এতিয়া কোটাবলে সেইফালে কোটাবলে যাব দোকান এই আগৰ লাগিব তাৰমানে কমপ্লেক্স হ'ব আৰু
এনেই এই ৰুমটো লোৱা হ'ল আৰু এইটো আচলতে মিস্ত্ৰী বনাই আছে মানে জাষ্ট ফিনিছ হৈ আছে অলপ কাম বাকী আছে তাৰমানে বৰজনীটো জনাজাত হ'ব মানে যথেষ্ট কমপ্লেক্স ধুনীয়াকৈ এইটো ঘৰটো হ'লে অলপ মানে চহৰটা আহিব আৰু এটা মানে কমপ্লেক্স কাইলৈকে লগ কৰিব যাওঁ কিবা নিব লাগিছিলে না বহুত আইডিয়া এটা আছে নদীৰ পাৰ মথাউৰিয়েদি লগৰজনীৰ লগত ওলাই আহিছে আৰু ৰাজে তাইলৈ লাগি চাইছে সি লগৰ দুটাক অলপ আঁতৰি যাবলৈ ইংগিত দিছে তাইও লগৰজনীক অলপ আঁতৰতে থৈ আহি দুই বহিছেহি মথাউৰিৰ ওপৰত এতিয়া কবিতা শুননে গোটেই ৰাতি হাৰে থাকি তোলে কবিতা লিখি আনিছোঁ শুনাচোন শুনো পৰিৱেশটোও ভাল লাগিছে মই নিজে পঢ়ি দিম নহয় পঢ় আকৌ শুন আউসীৰ পূৰ্ণিমা ৰাতি ওপৰেদি উৰি গ'ল এজাক দঁতাল হাতী গছৰ ডালত বহি চোবাল বাদাম গুটি তুমি ইমান ধুনীয়া কবিতা বাকী ইটো কি লিখিলি পঢ়চোন তোৰ কবিতা শুনিবলৈ মই যে উত্ৰাৱল হৈ পৰিছোঁ শুন তেনেহ'লে গোলাপ ফুল ফুলিল নাহৰৰ ডালত হ'ব শুনটো হ'ব ইমান ভাল লগা কবিতা আৰু গোলাপ ফুল নাহৰৰ ডালত বুলি কওঁতেই বুজিলোঁ কম ৰোমান্টিক নে বাকী ক'ৰ পৰা লিখিলি কবিতা এটা ৱেবছাইটত পাইছিলোঁ আনটো মই নিজে লিখিছিলোঁ কেনেকুৱা হৈছে তোৰ মোৰটো হৈছে ভাল মনটো বেয়া কাৰণে তই চৰ নাখালি হ'ব কি হৈছে তোৰ মানে ঘৰৰ পৰা ল'ৰা চাইছে মোলৈ আৰু বিয়াও দিম বুলি ভাবিছে তই মোলৈ বিয়া হবি কিন্তু মোৰতো চাকৰিও নাই এই বাদ দে চাকৰি দুইটাই বিচাৰিম চাকৰি তই যেনেকৈ আছ ময়ো থাকিম কিবা এটা কৰি খাম আৰু নহ'লে বাকী তোক উঠাই দিওঁ নেকি তোৰ মোৰা কাক উঠা বিয়া পাতিম বুলি ক হ'ব দে বাকী তোৰ অৱস্থা বেয়ালৈ গৈ আছে ঘৰৰ সকলো কাম কৰাম তোক এবাৰ আমাৰ ঘৰত দুৰন্ত প্ৰেমিকা লাগি লৈ যাব লাগে সিহঁতৰ চাগে জংগী মানুহ হ'বলৈ মন গ'ল বাকী এইবোৰ লাগি থকাতকৈ মই যোৱাগেই ভাল আৰু আমাৰ বয়সো আছে দেচোন ঠিক আছে বুঢ়া বল
হেল্ল' জানে মন ক'ত আছ তই সোনকালে আহ। গাড়ী এখনৰ ইয়াত ব্যৱস্থা দেখিলে কৰি কিবা দিগদাৰ হ'ব অঁ কিয় ইমান দেৰি কৰিলি মোৰ মুখলৈ কি চাই আছ বল এতিয়া প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় ভালপোৱাবোৰতো মাথো এটি শব্দ নহয় ভালপোৱা এক অনুভূতি যি বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ এনেদৰেই